হাই গাইজ বিন্দাছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু অসম পুলিচৰ কাৰণে বহুতো ভাল খবৰ আৰু অসম পুলিচৰ অতি সোনকালে ইণ্টাৰভিউ হ'ব এমাহৰ পিছতে ইণ্টাৰভিউ হোৱাৰ পৰা চান্স আছে কাৰণ কিয় নিযুক্তি দিছে যে 1 লাখ চাকৰি যিটো আছিল সেইটো 1 লাখ এমাহৰ পিছতে নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে দাঙি ধৰিব আৰু তাৰ কাৰণে কৈছোঁ অসম পুলিচৰো 1 লাখৰ মাজত অসম পুলিচৰ এই পোষ্টকেইটা সোমাই আছে আপোনালোকে ৰানিং কৰি থাকক আৰু ৰানিংটো এৰি নিদিব আৰু আপোনালোকক ভিডিঅ'টো মই দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চাকৰি আমি নিযুক্তি দিম 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰিত আমি নিযুক্তি দিম তাৰ বাবে আমি এখন কমিটি আজি গঠন কৰি দিছোঁ কেবিনেটত এই কমিটিখন হৈছে আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ ডাঙৰীয়ানীক চেয়াৰমেন চিফ সেক্রেটারি মেম্বার প্রিন্সিপাল সেক্রেটারি হেলথ মেম্বার প্রিন্সিপাল সেক্রেটারি টু দ্য চিফ মিনিষ্টাৰ মেম্বাৰ এই কমিটিখনে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব 1 লাখ নিযুক্তিৰ যিটো খচৰা এই খচৰা দাঙি ধৰিব গাইজ শুনিলেই নহয় আপোনালোকে আৰু অতি সোনকালে ইণ্টাৰভিউ হোৱাৰ পৰা চান্স আছে আৰু আপোনালোকে পুৰা ৰানিং যদি কৰা নাছিল আজিৰ পৰা ৰানিংটো আৰম্ভ কৰি দিয়ক আৰু ৰানিংটো যেন আৰু এৰি নিদিয়ে আপোনালোকে যেনেকৈ নহওক আপোনালোকে ৰানিংটো কৰি থাকক আৰু ৰানিংটো কৰি আপোনালোকে যেন অসম পুলিচত উত্তীৰ্ণ হ'ব বুলি আশা কৰিছোঁ আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰলৈকে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ জয় আই অসম।